So hey guys, welcome to my second channel Sun Vlogs. আৰু guys আজি এটা বস্তু এটা আনিছো ৰক নহয় এটা নহয় দুটা বস্তু তো কি দুটা বস্তু আপোনাক মই দেখাইছো তো এইটো guys চাওক এটা দুটা আৰু এইটো হৈছে MI অটোমেটিক সোপ ডিসপেন্সাৰ তো কি কেনেকুৱা আপোনাক দেখাই আছো তো বলক এতিয়া আমি বস্তুটো আমি আনবক্সিং কৰি চাও তো guys ফাৰ্স্ট আমি এটো খুলিম আৰু ইয়াৰ ভিতৰত কি আছে কি নাই চাও আৰু তাৰপিছত আমি হেতু আনবক্সিং কৰিম তো ফাৰ্স্ট আমি এটো আনবক্সিং কৰো তো বলক এতিয়া আমি বস্তুটো আমি আনবক্সিং কৰো আৰু এইটো হৈছে আমাৰ মেইন বস্তুটো তো প্ৰথমত আমি এইটো নুখুলো আগত এইটো খুলি চাও তো ইয়াৰ ভিতৰত কি আছে চাও তো ইয়াত চাও প্ৰথমত লিখা আছে MI অটোমেটিক সব ডিসপেন্সাৰ আৰু তাত এইবিলাক লিখা আছে কিবা ইনফৰমেশন আৰু চাও আৰু ইফালে লিখা আছে MI আৰু এইটো লৈছে প্ৰায় 1200 টকা 1 টকা কম আৰু এইটো যদি আপোনালোকে মানে ল'ব খোজে তেনেহ'লে পুৰা 1500 টকাত গোটেইখিনি আহি যায় সেটটো মানে তো এতিয়া ফাৰ্স্ট আমি এইটো আনবক্সিং কৰিম তো এইটো এনেকৈ ইফালে এৰাব লাগিব ওকে itu enaknya oke আৰু এতিয়া enaknya di oke তো itu চাওক ৰ'ব এইটো এনে এক সেকেন্ড তাৰ আগত আমি কুস্তিখন এখন আছে আমাৰ কুস্তি জন্মকুস্তি মানে এইখন চাওক এই মেনুৱেল আৰু এইখন মই এনে কুস্তি বুলি কওঁ তো এইখন সাইডত থৈ দিলো আৰু তো এইটো হৈছে আমাৰ মেইন বস্তুটো MI অটোমেটিক হ্যান্ড স্যানিটাইজাৰ বুলি কৈছো আৰু এতিয়া মানে তো এতিয়া চাওক এইটো হাতত লৈ কি এটা ফিলে বেলেগ ন আৰু এইটো চাওক এটাৰ ওপৰত MI লিখা আছে আৰু এইটো চাওক ইফালে মানে এইটো আছে আৰু সেন্সৰ আছে তাৰপিছত এইটো ৰ'ব দেখাই আছে এক সেকেন্ড আৰু তো দেখাই লৈছে তো ইফালে মানে এনেকৈ ঘূৰাই দিলে ৰ'ব মই দেখাম ইফালে মানে বেটাৰী ঘূৰাব পাৰি এইটো চাওক এটা আছে সেন্সৰ মই জুম কৰি দেখাই আছোঁ চাওক তাতে এটা সৰু এটা সেন্সৰ আছে মানে হাত দিলে কাম কৰে মই আপোনালোকক পিছত দেখাই আছোঁ কৰি পেলাই তো তাৰ আগত এইটো খুলি চাওঁ এটা কেইটা বেটাৰী লাগে ওকে এইটো মানে আমি লেফট সাইডে এনেকৈ ঘূৰাই দিলে হ'ল আৰু যেতিয়া লক কৰিব লাগে ৰাইট সাইডে দিলে হ'ল তো ইয়াতে 4টা বেটাৰী লাগিব এনেকৈ লগাই দিব তাৰপিছত তাতে আছে প্লাছ মাইনাছ চিন আছে আৰু মই আগতে মানে বেটাৰী দুটা কিনি আনিছোঁ এইটো চাওক আৰু দুটা নাই বাৰু সেই দুটা আনি লওঁ তাৰপিছত গোটেইটো ধুনীয়াকৈ লগাই দিয়ে ওকে আৰু এইটো এটা থৈ দিলোঁ আগত বেটাৰী দুটা আনিলোঁ তাৰপিছত লগাই আছোঁ ৰ'ব আনিলোঁ দিয়ক মানে দুটা আগতে লগাইছোঁ আৰু সেইটো কাৰণে আৰু দুটাই কিনি আনিলোঁ আৰু এটা এনেকৈ চিন আছে প্লাছ আৰু মাইনাছৰ আৰু তাতে চিন আছে তো এইকেইটা চাই পেলাই এনেকৈ লগাই দিলে হ'ল চাই ল'ব আগতে নহ'লে আৰু পিছত কাম নকৰিব মানে আকৌ খুলি পেলাই লগাব লাগিব আৰু এতিয়া এইটো ৰ'ব অলপ চাই চিন্তি লগাব লাগিব মানে নতুন বস্তুটো এইটো এনেকৈ দি ওকে খালি চাই চিন্তি ল'লে হ'ল একবাৰ দুবাৰ মানে হৈ যাব আৰু হৈ গ'ল এতিয়া ইয়াতে থৈ দিছোঁ ৰ'ব এতিয়া আমি এইটো বস্তু ছেকেণ্ড বস্তুটো আমি আনবক্সিং কৰোঁ মানে ছেকেণ্ড আনবক্সিং তো ইয়াতে লিখা আছে চাই লওক এইবিলাক আৰু ইয়াতে 30 ml বুলি লিখা আছে আৰু এইটো লৈছে 400 টকা 300 টকা দিয়ক চৰি 1 টকা কম আৰু এইটো ইফালে এনেকৈ এৰাই দিলোঁ এইটো এনেকৈ দিয়ক অ'কে তাৰপিছত এইটো চাওক ইয়াতে কোনো মেনুৱেল চেনুৱেল নাহে দিয়ক কুস্তি মানে সেইবিলাক নাহে তো ইয়াতে তলৰ লিখা আছে কিবা কিবি ইনফৰমেশ্যন এইবিলাক বাৰু বাদ দিয়ক আৰু এইটো এনেকৈ ওপৰটো খুলি দিলোঁ চাওক আৰু তাৰপিছত এইটো এনেকৈ উঠাই দিয়ক হৈ গ'ল তো এইটো এনেকৈ লাহেকৈ লগাই দিয়ক ৰাইট চাইডে ঘূৰাই এনেকৈ তো হৈ গ'ল দিয়ক আৰু এতিয়া চাওঁ ৰ'ব অন হৈ গ'ল তো চাওক গাইছ এইটো মানে জাষ্ট খালি আপুনি টাচ কৰি দিলে হ'ল অন হৈ যায় মানে তো চাব এতিয়া এনেকৈ দিলোঁ আহি গ'ল চাওক ৰ'ব হে আহি গ'ল আহি চাওক আহি গ'ল চালে মই আৰু একবাৰ ইউজ কৰি দেখাই আছোঁ ৰ'ব ভালকৈ তো চাওক কি ধুনীয়াকৈ আহিছে খালি হাতখন দিলে হ'ল আপোনালোকে মানে এনেকৈ চেন্সৰ আগত তো চাই লওক এইবিলাক আকৌ লগাই পেলাই আপুনি চাব পানীৰে হাত ধুব লাগিব দিয়ক মানে ডাইৰেক্ট আকৌ আপোনাৰ চেনিটাইজাৰ নিচিনা নহয় মানে পানী দি হাত ধুব লাগিব তো এইটো মানে ইয়াতে এইখিনি চাওক কিন্তু মানে ইয়াতে এটা চেন্সাৰ এটা আছে দিয়ক মানে যেতিয়া আমি এনেকৈ হাতখন দিওঁ এতিয়া বাৰু অফ কৰি দিছোঁ মই যেতিয়া মানে হাতখন দিওঁ তেতিয়া এই চাওক এতিয়া মানে এইখিনি জাষ্ট মানে যেতিয়া আমি এনেকৈ হাতখন দিওঁ দেখিলে আপোনালোকে মানে চেন্সাৰ কাম কৰি পেলাই মানে বস্তু এনেকৈ হেৰি হৈ যায় এইফালে মানে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু নেক্সট ভিডিঅ' আপোনালোক পাম তেতিয়ালৈকে বাই হ'ব দিয়ক বেলেগ এটা ভিডিঅ' চাওক